তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ 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 কৃষ্ণ। আইজনী অ' চাওঁ এপিনে ওলাই আছোন। কিনো কৰি আছ অকলে অকলে ৰুমটোতে? আইজনী অ' আইজনী, কিনো কৰি আছ তই ইয়াত? মই ইমানকৈ চিঞৰি আছোঁ। ককা আইও, তই আৰু নিজকে কিমান কষ্ট নিদিয়। যি হ'ল হৈ গ'ল। জীৱনটো আকৌ নতুনকৈ গঢ়িবলৈ আৰম্ভ কৰ। আইও, পাহৰি যা। ফটোখনকে চাই চাই নিজকে আৰু কিমান কষ্ট নিদিয়। এইবোৰ তোৰ বাবে বেয়া দিন আছিল বুলি ভাবি সকলো পাহৰি যা। মই নোৱাৰো ককা। পাৰিব লাগিব। মই নোৱাৰো ককা। মই পাৰ্থক পাহৰি থাকিব নোৱাৰো। পাহৰিব পাৰিব লাগিব। নোৱাৰিলে কেনেকৈ হ'ব? তাৰ কথা ভাবি ভাবি তোৰ জীৱনটো ধ্বংস কৰি দিব নোৱাৰো নহয়। নোৱাৰো। আইও, নিজৰ জীৱনটোৰ কথা অলপ ভাবি চাবি। মোক আৰু এই বুঢ়া বয়সত কিমান কষ্ট নিদিয়। জানানে ককা, মোৰ আজিও মনত আছে। সৰুতে যে আমি একেলগে খেলিছিলোঁ, নদীত গা ধুইছিলোঁ, বৰশী বাইছিলোঁ। কেঁচুটো লগাই দে না। আচোন লগাই দে। আনা লগাই দে। সেই এজনী মনে মনে থাক। আনা লগাই দে। সেই এজনী পাহৰি না। দে মই লগাই দে। লয় চাওঁচোন এবাৰ বিছে কোনে মাছ পায়। কুট 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 বিস্কুট কুট 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 থা। Kut 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 kut
মই পঢ়িলোঁ। ক'ত দুখ পালি চাং, ক'ত দুখ পালি চাং চাং। এতিয়া অলপ অলপ বিষটো কমিছেনে? অলপ চাই চিতি খেলিবলৈ নোৱাৰো নি? চাই চিতিয়ে খেলিছিলোঁ আকৌ। এতিয়া মোৰ গাতে দুখটো লাগিল। জগ লগা কথা নহয় অ'। তই দুখ পালে মোৰ কষ্ট হয়। এইটো ঐ কলৈ গৈছ? ৰ ঐ কলৈ গৈছ? ৰ উভতি চোৱা ধূলি অৰিবাতে ধূলি হৈ উৰিব জীৱনী উজুতি খোৱা উচুপনিবোৰে ছবি হৈ কবহি কাহিনী সময়ৰে সুতি সুততে ঐ মোক এটা দে না, দে না এটা। ঐ দে না। হেই ৰ এজনী মনে মনে থাক, মই ছিঙি লওঁ। অৰিবাতে ধূলি হৈ ঐ দে না এটা, দে না। দেখ এটা। ঐ দে না এটা, দে না এটা। দে থাক, মই যাওঁগে। ঐ কলৈ গৈছ? ৰ ঐ এইটো লৈ ইয়া ল ঐ মাম্পি ঐ মাম্পি কিয় মাতিছিলি এতিয়া ক? ইমানো সময় লাগে নে তাৰপৰা ঘৰ আহি পাবলে? বাৰীৰ পাছফালে পুখুৰীটোতে বৰশী বাওঁতে এটা ডাঙৰ গৰৈ মাছ পাইছিলোঁ। এইটো কথা। দে মোক কোনখিনি ভাত দে। ঐটো হাতখন কি হ'ল চাওঁ? তোলৈ বুলি মধুৰি পাওঁতে হাতখনত দুখ পালোঁ। মোকে ক'ব পাৰে ভালকে খেলিবলৈ, নিজে হ'লে ভালকে পাৰিব নোৱাৰে। দে মই খুৱাই দিওঁ। মা দেউতাৰ মৰম নাপালেও সৰুৰে পৰা মই তোমাৰ আৰু পাৰ্থৰ পৰাই মা দেউতাৰ দৰে মৰম আদৰ পাইছিলোঁ। সকলো সময়তে দুখ সুখৰ সমভাগী আছিল সি। সৰুৰে পৰা মা দেউতাৰ মৰমবোৰ তোমাৰ আৰু পাৰ্থৰ পৰাই পাইছিলোঁ। তোমাৰ আগত ক'ব নোৱাৰা কথাবোৰ পাৰ্থৰ আগতেই কৈছিলোঁ।
হৃদয় ৰামধেনু হৈয়া সাতুৰঙি ৰঙে ঐ মোলৈ এজনী চহৰৰ ধুনীয়া ছোৱালী চাইছে নহয়, তই গম পাৱ নাই? ভালহে চহৰৰ ধুনীয়া ছোৱালী চাইছে। ঢেৰ চাকৰিজনী, ধেমালিহে কৰিছোঁ। সঁচাকৈ তই বাৰু মোক এৰি যাবি নি? ঢেৰ চাকৰিজনী, মণিটো কোনিয়া লগ এৰিছোঁ। অৱশ্যে এটা কথা, মই নকৰালৈকে তোকে আমনি কৰি থাকিম মই কান্দুৰি। কি ক'লি? দুখ পাইছোঁ, এৰি দে। মই নমৰালৈকে তোৰে হৈ থাকিম মই কান্দুৰি। আয়া স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে সেই তেতিয়াৰ প্ৰতিটো ঘটনা, প্ৰতিটো ক্ষণ মোৰ আজিও মনত আছে। মই মোৰ কথা ৰাখিলোঁ, কিন্তু পাৰ্থই মোক বৰ বেয়াকৈ ঠকিলে। ককা, বৰ বেয়াকৈ। কথা দি যদি কথা ৰাখিবই নোৱাৰে, কিয় আহিছিল মোৰ জীৱনত জেতুকা পাতৰ দৰে দুদিনৰ ৰং সানিবলৈ? গোটেই জীৱন সি মোৰ লগত থাকিম বুলি কৈ মিছা প্ৰতিশ্ৰুতি দিলে। মিছা প্ৰতিশ্ৰুতি নহয় এজনী। আচলতে সি তোক ঠগা নাইও এজনী। সিও তোক সঁচা অন্তৰে ভাল পাইছিল। ঠগিলে আমাৰ সপোনবোৰেহে। তই তাক লৈ ইমান সপোন দেখিব নালাগিছিল। ঐ, সি কেতিয়া আহিব? দেৰি হ'লে কিন্তু আই মোক গালি পাৰিব। ঘৰত বহুত কাম পৰি আছে। কাইলৈ আকৌ বিহু উৰুকা। আৰু অলপ ৰ, আহক আজি সি, দিম এহেকা। ঐ পাৰ্থ, ইয়াতে আছ? এই মাম্পীয়ে তোলে নৈ পাৰ ৰৈ আমনি পাব এতিয়া। হয় নেকি? কাৰোবাৰ জগৰ ভাঙা পাৰ্থদা, ফে লাগিছে। কোনোবাই একো নকয় যদি মই হ'লে যাওঁ দেই কাবেৰী। ইমান দেৰি কিয় কৰিছিলি? ৰৈ আমনি লগাৰ বাবেহে। ঐ, মই তোলে কি আনিছোঁ চাহ আকৌ কি আনিছোঁ? কি জেতুকা? ক'ত পালি? কেনেকৈ ছিঙিলি? কোনে পিছিলে? ইমানবোৰ প্ৰশ্ন উত্তৰ মই তোক কেনেকৈ দিওঁ? কিয় তই পাহৰিলি নেকি? আমাৰ ঘৰৰ পাছফালে যেজোপা জেতুকা আছে সেইজোপা আকৌ। দে লগাই দিওঁ, লগাই দিওঁ, হাতখন দে। একদম পকা থেকেৰা দি পিচি আনিছোঁ। আৰু এটা কথা, জেতুকা গুচাই কিন্তু প্ৰথম মোকে দেখাব লাগিব। এবাৰ বিহুত কিন্তু চুটি ফুলৰ গামোচা দিলে নহ'ব দেই, দীঘল ফুল লগা গামোচা দিব লাগিব।
ডুবিব এতিয়া। কাইলৈ গৰু বিহু নহয়, বহুত কাম আছে ঘৰত। বল বল। অ' চেছ, মোৰ গৰু হাল। ঐ তই বৰ হ'লে দেই, মই যাওঁ। ঐ ঐ ঐ দীপ, মোৰ গৰুহাল দেখিছিলি নেকি? ঐ কেঁচুকোনা নৈ ইপাৰে আছে নেকি? অঁ ঐ নদীত কিন্তু পানী বাঢ়ি আছে দেই, ভালকৈ যাবি। নাও চাও নাই কিন্তু। অঁ অঁ ঐ কাইলৈ গৰু ক'ত ধৰিবি? জানো ৰাইজে কি কয় আৰু। অঁ হ'ব দে দাদা। হ'ল আৰু এহালক কেনেকৈ আনো বাৰু? পানী বাঢ়িছে বুলিও কৈছে, এটাও ঘাটত বোলে নাও নাই। সাঁতুৰিব নাজানো নহয় ভালকৈ। মাম্পি, ঐ মাম্পি, মাম্পি, ঐ মাম্পি। কি হ'ল ইমান ফোপাই জোপাই আহিছ যে? কালি কালি সন্ধিয়া এই পাৰ্থৰ গৰু আনিব যাওঁতে কেঁচুকুনা নৈ পৰি পানী ডুবিল। তাৰপৰা সেই এতিয়া গাঁৱৰ মানুহে বিচাৰি আছে, পোৱা নাই। কি? অঁ ককা, ভুল মোৰে আছিল, ভুল মোৰে আছিল। মই তাক লৈ ইমান সপোন দেখিব নালাগিছিল। ভুল মোৰ আছিল। সিদিনা মই তাক নদীৰ ঘাটলৈ মাতিবই নালাগিছিল। মোৰ বাবেই মই তাক আজি মোৰ কাষৰ পৰা হেৰুৱালোঁ। ইমান মৰমেৰে, ইমান হেঁপাহেৰে সি মোৰ হাতত জেতুকা লগাই দিছিল। ইমান মৰমেৰে মই বৈ থোৱা দীঘল ফুলৰ গামোচাখনকো দিব নাপালোঁ। সি কোনোদিনে মোৰ পৰা একো বস্তু বিচৰা নাছিল। কিন্তু সি বিচৰা মই একোকে দিব নোৱাৰিলোঁ ককা, একোকে নোৱাৰিলোঁ। সেইবুলিয়ে তই তোৰ জীৱনটো এনেদৰে ধ্বংস কৰি দিব নোৱাৰ। আজি সি নোহোৱা হোৱাৰো 5টা বছৰ হ'ল। আজি মই আছোঁ বাবেহে। মই মৰি গ'লে তোক কোনে চাব? তোৰ কি হ'ব? তুমি মোক ভুল নুবুজিবা ককা। মই গোটেই জীৱন পাৰ্থৰ স্মৃতিবোৰকে লৈ মা দেউতাৰ আশীৰ্বাদ হিচাপে চিৰজীৱন জীয়াই থাকিব খোজোঁ ককা, চিৰজীৱন।